হেল্ল' এভৰিৱান, আজি গাজৰৰ হালোৱা বনাওঁ। গাজৰৰ হালোৱাখিনিৰ কাৰণে আমাক অলপমান গাজৰ লাগিব। সেই গাজৰখিনি ভালদৰে আমি মিহিকৈ ৰুকি ল'ম। তাৰপিছত এটা কেৰাহীত অকণমান ঘিউ দি আমি গৰম হোৱাৰ পিছত তাত সেই গাজৰখিনি দি আমি ভাজি ল'ম ভালদৰে। 10-15 মিনিটকৈ আমি এনেকৈ ভাজি সেই গাজৰখিনি শুকান হৈ যোৱালৈকে ভাজি থাকিম। তাৰপিছত সেই গাজৰখিনি যেতিয়া শুকান হৈ যাব, তাত আমি অকণমান গাখীৰ দি দিম। গাজৰৰ হালোৱাখিনিত গাখীৰ দিয়াৰ পিছত আমি আৰু অকণমান সময় ভাজি থাকিম। তাৰপিছত তাত আমি এচামুচ জালুকৰ গুড়ি দি দিম। জালুকৰ গুড়ি দিলে বহুত ধুনীয়া গোন্ধ ওলায়। তাৰপিছত মই গাজৰৰ হালোৱাখিনিত অলপমান গাখীৰ আৰু সোৱাদ অনুযায়ী চেনি দি দিলোঁ। তাৰপিছত আপোনালোকে ভাল পোৱা ড্ৰাই ফ্ৰুটছবোৰ দি দিব। এনেকুৱা হোৱালৈকে ভাজি থাকিব। হৈয়ে গ'ল আমাৰ গাজৰৰ হালোৱা। গাজৰৰ হালোৱা আমাৰ হৈ গ'ল, এতিয়া খাই চাওঁ। খাবলৈ বহুত টেষ্টি হৈছে।